बेटे को हाथ लगाने से पहले बाप से बात कर। बेटे को हाथ लगाने से पहले बाप से बात कर। शाहरुख खान है बॉलीवुड और बादशाह किंग खान है বলিউড और বাচ্চা শাহৰুখ খানে জৱান চিনেমা আনিছে আমাৰ মাজত। গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱ। এনেকুৱা ইমান ধুনীয়া চিনেমা বনাইছে, বহুত ভাল লাগিছে চিনেমাখন চাই। আপোনালোকেও চাব চিনেমাখন চাই। আমি সাধাৰণতে কি কৰোঁ, এই চিনেমাখন বনাইছে এটা, এই চিনেমাখনত মৰেল আছে এটা। আপোনালোকে দেখিলেই গম পাব কেনেকুৱা জৱান শাহৰুখ খান এজনে ইমান বয়সতো কিমান ডাঙৰ এটা চিনেমা বনাইছে। ইমান বুঢ়া বয়সতে কিমান একশ্যন চিনেমাত কিমান ধুনীয়া চিনেমা বনাইছে। আমি যে সাধাৰণতে ভোট দিওঁ, আমি সাধাৰণতে 5টা আঙুলি ব্যৱহাৰ কৰোঁ। শাহৰুখ খানে এই চিনেমাখনত দেখাইছে যে চৰকাৰক কেনেকৈ ভোট দিব লাগে, কিন্তু আমি এটা আঙুলত ইলেকশ্যনৰ সময়ত এটা আঙুলি ব্যৱহাৰ কৰোঁ। সেই এটা আঙুলিয়ে ভোট দিওঁ। ভোট দিওঁতে কি কৰোঁ, সাধাৰণতে এনেই ভোট দি দিওঁ। আমি চৰকাৰক সুধিব লাগিব যে কি কৰিব, 5 বছৰত আপোনালোকে মোৰ ল'ৰা ছোৱালীক কি কৰিব, শিক্ষা দিব নে নিদিব। এই 5টা কুৱেশ্যন কৰিছে শ্বাহৰুখ খানে। একেবাৰে বহুত ভাল লাগিছে চিনেমাখন চাই। চৰকাৰে ৰাইজৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰে, কেনেকৈ এজন কৃষকৰ ওপৰত অত্যাচাৰ কৰে, কেনেকৈ কৰাপশ্যন কৰে। আৰু এই জৱানখন যে বনাইছে, ডাইৰেক্টৰ হৈছে তামিল চিনেমাৰ, সাউথ ইণ্ডিয়ান চিনেমাৰ ডাইৰেক্টৰৰ নাম হৈছে এটলি কুমাৰ আৰু প্ৰডিউচাৰ হৈছে গৌৰী খান। এই ডাইৰেক্টৰজনে যিমানকেইটা চিনেমা বনাইছে গোটেইকেইটা ব্লকবাষ্টাৰ। শ্বাহৰুখ খানৰ জৱানখনেও ব্লকবাষ্টাৰ, বহুত ধুনীয়া চিনেমা বনাইছে। কেইদিনমান ধৰি ৰিলিজ হৈছে, ৰিলিজ হোৱাৰ পূৰ্বেই 500 কোটি টকা ইনকাম কৰিছে। এটলি কুমাৰে আৰু 3টা চিনেমা বনাইছে। সেই 3টা হৈছে তামিল চিনেমা। 3টা চিনেমা ব্লকবাষ্টাৰ হৈছে। জৱানখনো ব্লকবাষ্টাৰ হৈছে। আৰু তেওঁ ইমান কম বয়সত ইমান ডাঙৰ চিনেমা বনাইছে। এই ডাইৰেক্টৰজনে যিমানকেইটা চিনেমা বনাইছে, ডাইৰেক্টৰজনে গোটেইকেইটা চিনেমা ব্লকবাষ্টাৰ। এই জৱান চিনেমাখনত সাধাৰণতে হলিউড আৰু সাউথ ইণ্ডিয়ান দুয়োটা মিলাই বনাইছে। আৰু এক্ট্ৰেছজন হৈছে নয়নতাৰা, সাউথ ইণ্ডিয়ান এক্ট্ৰেছ। বহুত ধুনীয়া, বহুত ভাল লাগিছে এক্ট্ৰেছখনক। ইয়াৰ চিনেমা বহুত ভাল লাগে। এক্ট্ৰেছজনৰ এক্টিং বহুত মজা কৰিছে, বহুত ভাল লাগিছে। আপোনালোকেও চিনেমাখন চাব, চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। থেংক ইউ। हम जवान हैं, अपनी जान 1000 बार दांव पर लगा सकते हैं, लेकिन सिर्फ देश के लिए। तुम्हारे जैसे देश बेचने वालों के लिए। बेटे को हाथ लगाने से पहले बाप से बात कर।